জীবনলৈ যাতে কোনোদিনাই মৃত্যু খেলাই আমার ভাবে মই কৰিব খুজিছো মোক মৃত্যু নালাগে আৰু তাৰ বাবে মই নাৰায়ণকে কৃষ্ণ কৰিব খুজিছো আৰু আনৰ দৰে মই ফুল তুলসীৰে দেৱতাক পূজা নকৰো মই পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছো সাধু শব্দ আৰু সেই সকলক মই এজন এজনকৈ ধৰি আনি হৰিশাললৈ মই যজ্ঞ কৰি আহিছো আৰু তাতো যদি নাৰায়ণ তুষ্ট নহয় ইন্দ্ৰলোকৰ পৰা দেৱতাসকলক ধৰি আনি হৰিশাললৈ দিম আৰু সাধনাৰ বাবে যদি প্ৰয়োজন হয় আৰু সাধনাৰ বাবে যদি প্ৰয়োজন হয় ব্ৰহ্মলোকৰ পৰা ব্ৰহ্মা আৰু কৈলাশৰ পৰা শিৱক মানি মই সম্পূৰ্ণ হলনে আজিৰ যজ্ঞৰ কাৰণে কিমানজন ব্ৰহ্ম ঋষি আৰু দেৱ ঋষিক ধৰি অনা হৈছে যাতে এই ত্ৰিশিৰাসুৰৰ তিনিওটা ক্ষীৰ কাটি লৈ যজ্ঞত নিক্ষেপ কৰিব নিজৰ শিৰচ্ছেদ কৰাৰ পাছত আপুনি কাৰ সফলতাৰ কাৰণে যজ্ঞ কৰিব আজিও বুজিলা তুমি এই ত্ৰিশিৰাৰ মহিমা এই ত্ৰিশিৰাসুৰৰ তিনিটা শিৰৰ দুটা কাটি দিলাও এই ত্ৰিশিৰাৰ মৃত্যু নহয় আৰু এটা কথা কালজয় চাবা চাবা যাতে মই যজ্ঞত বহাৰ সময়তে ৰাজ্যত কোনো অশান্তি নহয় আৰু এটা কথা কালজয় ৰাজ্যৰ বাহিৰৰ শত্ৰুতকৈও ৰাজ্যৰ ভিতৰ ৰাজ শক্তি দুৰ্বল কৰে আৰু এই শক্তি তুমি দূৰ কৰিবলৈ সদায় চেষ্টা কৰিবা এতিয়া চেণ্টাৰ নভে পৰিছ হাত